নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে আমাৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকলৈ শিক্ষক দিৱস উপলক্ষে কেইষাৰিমান ক'বলৈ ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টি সকলোৱে ভাল পাব আৰু ভিডিঅ'টি শেষলৈকে চাব। পোনপ্ৰথমে মই মোৰ সকলো শিক্ষকলৈ শুভ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাৰতৰ অন্যতম মহান পণ্ডিত আৰু ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম জয়ন্তীৰ পবিত্ৰ উপলক্ষে আমি ইয়াত একত্ৰিত হৈছোঁ। এই দিনটো সমগ্ৰ ভাৰততে শিক্ষক দিৱস হিচাপে ব্যাপকভাৱে পালন কৰা হয়। মোৰ ভাষণত মই মোৰ সকলো শিক্ষকক ধন্যবাদ জনাইছোঁ, যিসকলে আমাক শিকাবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে আৰু আমাক প্ৰতিদিনে নতুন বস্তু শিকাত সহায় কৰে। তেওঁলোকে কেৱল কিতাপৰ জৰিয়তে জ্ঞান আহৰণ কৰাত সহায় নকৰে, বৰঞ্চ কিন্তু আমাৰ জীৱনত আপুনি আমাক শিকাইছে যে কেনেদৰে আমাৰ ভয় আৰু বিফলতাবোৰ দূৰ কৰিব লাগে, আত্মবিশ্বাস অৰ্জন কৰিব লাগে। আৰু এতিয়া মোৰ দৰে বহুতো লোকৰ আগত ভাষণৰ ৰূপত মই মোৰ মতামত ব্যক্ত কৰিব ওলাইছোঁ। সদায়ে বিশ্বাস কৰা হয় যে শিক্ষকসকলে সদায়ে প্ৰতিজন শিক্ষাৰ্থীৰ হৃদয়ত উচ্চ সন্মান ৰাখিব, আনকি তেওঁলোকৰ পিতৃ মাতৃতকৈ অধিক। এইটো আমাৰ শ্লোকত স্পষ্ট। গুৰু ব্ৰহ্ম গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মাই শ্ৰী গুৰুৱেই নমঃ। শিক্ষকসকল সদায় প্ৰতিজন শিক্ষাৰ্থীৰ জীৱনৰ স্তম্ভ হৈ থাকিব। এক সুন্দৰ উজ্জ্বল ভৱিষ্যত উপভোগ কৰিবলৈ আমাৰ অন্ধকাৰ সময়ৰ মাজেৰে পথ প্ৰদৰ্শন কৰে। 1994 চনত ইউনেস্কোৰ দ্বাৰা ঘোষণা কৰা অনুসৰি অক্টোবৰ মাহৰ 5 তাৰিখে সমগ্ৰ বিশ্বতে শিক্ষক দিৱস উদযাপন কৰা হয়। মোৰ অসুবিধাৰ মাজেৰে মোক পথ প্ৰদৰ্শন কৰা আৰু মোক ভাৰতৰ এজন দায়িত্বশীল নাগৰিক হোৱাত সহায় কৰাৰ বাবে মই তেওঁলোকৰ সকলোৰে ওচৰত কৃতজ্ঞ। আজিৰ এই দিনটো আমাৰ সকলো শিক্ষকৰ বাবে স্মৰণীয় কৰি তুলিব। ধন্যবাদ।